থাক ইহঁতৰ চতুৰালি মোৰ খুব ভালদৰে জনা আছে কিন্তু কি লাভ হ'ল চৌধুৰী পৰিয়ালেতো আজিলৈকে ইহঁতক পৰ ঘৰৰ স্থান নিদিলে যাৰ বাবে এনেদৰে পৰি থাকিবলগীয়া হৈছে এই ভগা ঘৰটোত ভিক্ষাৰীৰ দৰে তুমি এইবোৰ মই নহয় দুনিয়াখনে কয় আৰু যিয়ে যিয়ে কয় সিহঁতৰ মুখত খোপা দিবলৈ যোৱাৰ হিম্মত ইহঁতবোৰৰ নাই কোনে মাৰিলে ঘৰত গুণ্ডা প্রকাণ্ড গুণ্ডা বিজন গুণ্ডা নিজে নিজে রাস্তাটো দিবি নে বুকু ফালি মাজতে রাস্তাটো উলিয়াই তিতা চিকা পকা পতলাৰ গুটি আজিৰ পৰা মোৰ বাইদেউৰ কথা বেয়াকে কবি মোৰ ভাগিন দুজনীৰ কথা বেয়াকে কবি যদি কয় তাহাঁতক